নাই দেৰি কৰিব নালাগে আছে মাষ্টৰ পৰি গৈছে একদম আজি একদম সুন্দৰ যে কাটা ৰাতিপুৱা খাৰ মোক দেখা পাই ৰাতিপুৱাতো হৈছিল বাপৰে বাপ আজি পাইছোঁ আজি ভাইৰেল আমি শুনিছে না আজি একদম 50,000 কাম আমি দেৰি কৰিব নালাগে কাটা খাবলৈ যাই মাষ্টৰ ৰখি আছে বা তোর একেবারে রক্ষাই নেই আমার বাকি বোতল কেউ তো বেলেগ স্পিডত যা আছে আমিলে কি বিয়া লাভ কৰিব লাগিব যো নতুন কেমেৰা এটা ল'ব লাগিব আৰু সেইটো আৰু স্কুলত দি পেলাই আৰু কিমান দিন চলি আৰু মোবাইল দি দিয়া হ'ব আজি আৰু লাষ্ট আৰু মোবাইল দি কৰা দেই আৰু দেৰি কৰিব নালাগে যা মই পইচাৰে পাই কেমেৰা কৰিম যা ছাৰ ভালে আছে বাপ্পা বা কি চিন্তা করতে কথা তন্ডে একেবারে সম্ভারবে মাধ্যে হাই চলি এটা চুটে হলে হৌ বাবা তই এতিয়া কি কৰি আছা আজি 2 বছৰমান হ'ল নেকি তই কলেজৰে হাই বঢ়িয়া আছি কি কৰি আছা পিছে এতিয়া ছাৰ মই এতিয়া সাংবাদিক বহুত ডাঙৰ সাংবাদিক গম পাই নাই আপুনি নাজানে নেকি তই একেবাৰে একদম গণতন্ত্ৰত খামচামত দিছে বাপরে বাপ বেলেগ দে ভাল লাগছে আমি পড়া চলি এটা যে এমন ডাঙর বসি ভাল লাগছে বেশি এটা কোনটো চ্যানেলের চ্যানেলের কথা বাদ দাও সাংবাদিকতাক গুৰুত্ব দিয়ক সাংবাদিকতা আমি কি ধৰণে কৰোঁ সেইটোৰ ওপৰত গুৰুত্ব দিয়ক আপোনালোক যিহেতু আমাক পঢ়াইছে গতিকে আপোনালোকে আমাৰ সাংবাদিকতাটো ভালদৰে বুজি পাব ৰাইজে বুজি নাপালে আপোনালোক যিহেতু জ্ঞানী গুণী মানুহ গতিকে বুজি পাব আৰু গতিকে আজি মোৰ লগত একদম গ্ৰাউণ্ড ৰিপৰ্ট আপোনাৰ লগত দেখাম ছাৰ অনুমতিটো দিলে ভাল পাম তই যদি মোক দেখা কিবা অনুমতি লাগে যি কৰা কৰি থাক মই আছোঁ তোৰ লগত তই মোৰ চলি আহ মোৰ সিদিনা স্কুলৰ কলেজত চলি আহ তেৰি তোক আৰু মই মানা কৰিব পাৰিম নোৱাৰোঁ দেই কেমেৰামেন সেইটো না কেমেৰা কৰ দেৰি নকৰ আমাৰ লগত স্কুলত পঢ়া চলি আমি পঢ়াইছিলোঁ চলি ভাল কৰিছে আমি ভাল লাগছে দে কি সোধা সোধ বাচ্চা আজি মাষ্টৰে জালত পছে আজি একদম জালৰ পৰা একদম পঢ়াইলে যাবা দিওঁ ফুটা জহাই আছে সহায় পাতি দিছোঁ না বাছ আজি কেনেকৈ যাবি দে চাৰে আছে গতিকে কৰে মই আছোঁ ৰেডি দেখছি স্যার আমার ক্যামেরা পার্সনের কি জোশ গতিকে স্যার আরম্ভ করে দেও নাকি স্যার 2টামান কুৱেশ্যন সুধো অলপ মানে স্যার গ্ৰাউণ্ড ৰিপৰ্টিং লাগছিল আৰু সেইদিনাখন কাৰণে আহিলোঁ আপোনাক পালোঁ যাতে ভালেই হ'ল স্যাৰ ভাল টপিকতে সুধিম আপোনাক আপুনি যদি বেয়া নাপায় গৰু চুৰাই যি সোধাই মই তোৰ লগত আছোঁ এনি টাইম এনি হোৱেৰ বুলি কৈছিল স্যাৰ বঢ়িয়া কেমেৰা অন কৰাই ছাৰে মোৰ লগত আছে হয় বন্ধুসকল হয় নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এক ব্ৰেকিং গ্ৰাউণ্ড ৰিপৰ্টলৈ আপোনালোক সকলোকে আমাৰ অতি মৰমৰ আপোনালোকৰ অতি মৰমৰ নিউজ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজি নিউজটো গতিকে মোৰ লগত এজন বিশেষ ব্যক্তি আছে এইকাৰণে যে এটা আপোনালোকে গতিকে অলপ দিন আগতে অংক ছাৰৰ কথাটো গম পালে ভাইৰেল ভিডিঅ' গম পালে আৰু আজি আপোনালোকে বিজ্ঞানৰ কথাটো গম পাইছে গতিকে ৰাইজসকল দেৰি নকৰি আমি আমাক পঢ়োৱা আমাৰ ছাৰৰ কথা মুখেৰে জানিব বিচাৰোঁ এই সম্পৰ্কে গতিকে আপোনালোকে চাই থাকিব আমাৰ এই বিশেষ লাইভ অনুষ্ঠানটো একদম গ্ৰাউণ্ড ৰিপৰ্ট আপোনালোকে আগবঢ়াইছে তাজা খবৰ আৰু আপোনালোকে দেৰি নকৰিব গতিকে আহক আপোনালোকে যিসকলে চোৱা নাই আৰু সেইসকলে চাব বুলি আশা ৰাখিলে আৰু যিসকলে চাই আছে আমাৰ লাইভ টেলিকাষ্টটো গতিকে আমাৰ ফেচবুক পেজত লাইভ দেখাই আছোঁ গতিকে যিসকলে চাইছে অলপমান শ্বেয়াৰ কৰি দিবলৈ অনুগ্ৰহ কৰিছোঁ তো আপোনালোকৰ মৰম আশীৰ্বাদ লৈ আজি আমাৰ ইণ্টাৰভিউটো আৰম্ভ কৰিছে আমাক পঢ়োৱা আমাৰ স্কুলত কলেজত পঢ়োৱা আমাৰ বিশেষ ছাৰৰ সৈতে গতিকে আহক অংক ছাৰ বিজ্ঞান ছাৰৰ বিষয়ে অতি সহজেই তেখেতৰ মুখৰ ভাষাৰে গতিকে জানিব বিচাৰোঁ আহক হয় ছাৰ হয় আপুনি কি ক'ব এই বিষয়ে যিবিলাক মাৰ্কেটত চলি আছে এতিয়া অংক ছাৰ বিজ্ঞান ছাৰ কিবা ছাৰ গতিকে আপুনি এই বিষয়ে কি ক'ব যিহেতু আমি আমাৰ শিক্ষাগুৰু আপুনি গতিকে এই বিষয়ে আপোনাৰ আমি জানিবলৈ আহিছোঁ গতিকে আপুনি আপোনাৰ মতামতটো দাঙি ধৰক আমাৰ কেমেৰাৰ সন্মুখত
আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু মই নমস্কাৰ গ্ৰহণ কৰিছোঁ। এইটোৱেই কথা যে মোৰ এহাত মোৰ চলি মানে কেনে, মই জন্ম দিয়া চলি নহয় ৰাইজসকল। মই মানে স্কুলত পঢ়াইছিলোঁ, কলেজতো পঢ়াই আছোঁ। গতিকে এহাতে মোৰ চলি, কলেজৰ পৰা আজি 2 বছৰমান আগত এহাতে গলটা মাৰি ওলা খাই গৈছে প্ৰিন্সিপালৰ। গতিকে এহাতে এতিয়া সাংবাদিক হৈছে। গতিকে আপোনালোকক মই স্বাগতম জনাইছোঁ আৰু মোৰ ফালৰ পৰা মৰম, হিয়া ভৰা মৰম আপোনালোকক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচ্ছা ছাৰ, সকলো ধন্যবাদ আপোনালোকক। আমি শতকোটি প্ৰণাম কৰিছোঁ। কথাটো হ'ল কি, এতিয়া যিহেতু ফেচবুক লাইভত বা ফেচবুকত বা আপোনাৰ ছ'চিয়েল মিডিয়াত যিবিলাক চলি আছে, আপোনালোকে অংক ছাৰ, বিজ্ঞান ছাৰ, এই বিষয়ে আপোনাৰ মতামত কি আমি জানিবলৈ চেষ্টা কৰিছোঁ। আপুনি কওকচোন আপোনাৰ মতামত এই বিষয়ে। মইতো সেইগিলা নাজানিম। অংক ছাৰ, এতিয়া অংক বস্তুটো এনেই যে অংক বংক, গতিকে আপুনিও গম পায়। আজি মোৰ ছাত্ৰ হ'লেও যিহেতু আপুনি সাংবাদিক, গতিকে আপোনাক আপুনি বুলিয়েই মই সম্বোধন কৰিছোঁ। আপুনি এটা সন্মানীয় চেনেলৰ সাংবাদিক। এতিয়া কথাটো হ'ল কি, অংক যিহেতু অংক জংক পংক, গতিকে পংকৰ পৰাই টংক হ'ব বুলি কোনে জানে। এতিয়া হৈ যোৱা বস্তুটো আপুনি এতিয়া চাইড কৰি আনিব নোৱাৰে। গতিকে তাৰে আমাৰ প্ৰতিকাৰ লাগিব। প্ৰতিকাৰটো কি প্ৰতিকাৰ কৰে সেইটো আৰু ৰাইজে চিন্তা কৰিব। প্ৰতিকাৰটো কেনেকৈ কৰে, কামনা বাসনা যিটো আমাৰ চেঞ্জ বুলি কৈছে, যিটো আমাৰ ষষ্ঠ ইন্দ্ৰিয়, সেই বিষয়ে আমাৰ গতিকে অধ্যয়নৰ প্ৰয়োজন আছে আমাৰ ছাত্ৰ সমাজত। নাই মই ভুল ক'লোঁ? আচ্ছা ছাৰ, সেইবিলাক আমি বুজিবলৈ আপোনাৰ কথাটো একদম সত্য। এইবিলাকৰ প্ৰতি আমাৰ জ্ঞান দিয়া জৰুৰী আছে। গতিকে আমাৰ অংক ছাৰৰ বিষয়ে আপোনাৰ প্ৰতি, যিহেতু প্ৰথম ভাইৰেল হৈছিল অংক ছাৰৰ কথা, আৰু আপোনাক সেইটোক লৈ আমি আপোনাৰ মাজত আহিছোঁ ৰাইজক দেখাবলৈ। অংক ছাৰৰ বিষয়ে আপোনাৰ মতামতটো অলপ জানিব বিচাৰিম। এই বুঢ়াক ৰাইজৰ আগত কি মোৰ তাইতে সন্মান নষ্ট কৰিব আহিছে নেকি? অংক মই আজিকালি পাছ নকৰাকৈ মাষ্টৰ হ'লোঁ আৰু তই মোক অংকৰ কথা সুধি আছা? গৰু চুৰ চালা, বন্ধ কৰ, বেলেগ কথা সোধ আজি সোধ। ছাৰ, আপুনি লাইভ টেলিকাষ্টত এনান কথা কৈ দিয়ে, তেত তেৰিকা। আচ্ছা, এই যিটো ভাইৰেল হৈছে যোৱা 2 দিন আজিৰ পৰা ধৰক, যিটো আমাৰ বিজ্ঞান ছাৰৰ বিষয়ে কি ক'ব, বিজ্ঞানৰ বায়'লজি, ছ'চিয়লজি, কিবালজি এই সম্পৰ্কে আপোনাৰ মতামত আমি জানিব খুজিছোঁ। আপুনি কি ক'ব বিচাৰে সেইসকল বিশেষ ধৰক অংকৰ মাষ্টৰ মানে বিজ্ঞানৰ মাষ্টৰ, আপুনি যিহেতু মাষ্টৰ, এই বিষয়ে কি ক'ব খুজিছে আপোনাৰ পৰা জানিব খুজিছোঁ। সেই গৰু চুৰাত এটা কথাই বাৰ সোধে যে আপুনি আজিও গৰু চুৰেই আছে, যি সেই স্কুলত সেই কলেজত গৰু চুৰাইছিলে, আজিও গৰু চুৰেই। মই কৈছোঁ না, এইগিলা অংক মই পাছেই কৰা নাই, বিজ্ঞান পাছেই কৰা নাই, আজি মই তহঁতৰ মাষ্টৰ। গতিকে মই এইগিলা কথা কি জানো ভাই? ঠাণ্ডাই সুধি আছে। খাবা যদি ইমান বাচি, গতিকে কিবা কৈছি আৰু সেইটো আৰু মই কি কৰিম? সেইটো আৰু সেন্দক সুধগে। গতিকে মই কি জানো ভাই? সেই বান্দাৰ বন্ধ কৰ, বন্ধ কৰছে না তই, কেমেৰামেন বন্ধ কৰ। হয় আপোনালোকে দেখা পালে এই বিশেষ লাইভ আমাৰ শিক্ষাগুৰুৰ পৰা। গতিকে সেইজন ব্যক্তি, আৰু আপোনালোকে আপোনালোকৰ ছাৰসকলত দেখা পাইছে সেইজন বিশেষ ব্যক্তি, যিটো মানে অংক ছাৰ আৰু বিজ্ঞান ছাৰ বুলি মানে যিটো ভাইৰেল কৰিছে, সেই ব্যক্তিজন। আৰু তেওঁৰ লগত কোন আছে আমি গম পোৱা নাই, আমি অতি সোনকালে গম পাম। গতিকে এনেকুৱা হ'ল কথাটো, সেইজন ব্যক্তি আহক। আমি আজিৰ মানে লাইভ টেলিকাষ্টৰ পৰা সামৰি মাৰিছোঁ, আৰু অন্য লাইভ টেলিকাষ্ট অতি সোনকালে লগ পাম। লগ পাইছোঁ ষ্টাফ ৰিপৰ্টাৰ বাই বাই।